बाक्सा जिल्लानि बरमायाव इउपिपिएल दोलोनि 2थि बोसोरारि गायसनथाय सान फालिदों। बरमा गुदि इउपिपिएल दोलोनि मावखुलिनि लांगोनायाव दोलोनि फिरफिलाखौ बिरहोयो 62 नं बरमा विधानसभा बियाबनि एमएलए भुपेन बर'आ। बे हाबाफारियाव नुजाथियो बाक्सा जिल्ला इउपिपिएल दोलोनि बारग' लेङाइ आफादगिरि गिरीश चन्द्र बर'जों लोगोसे ब्लक समितिनि बायदि बिबानाव थानाय मावथि सोद्रोमाफोराबो बाहागो लायो। আজি ইউপিপিএল দলৰ 7ম প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে মই বিদ্যাৰ্থী আৰু অসমবাসী আটাইলৈ আমাৰ দলীয় অভিনন্দন জনাইছোঁ। আপোনালোক জানে যে আজিৰ পৰা 7 বছৰ আগতে অৰ্থাৎ 2015 চনৰ 5 আগষ্টত আমাৰ ইউপিপিএল দল কোকৰাঝাৰ জিলাৰ দতমাত প্ৰতিষ্ঠিত হৈছিল আৰু এই আজি 5 আগষ্টক আমি প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছোঁ। আজি তেনেকৈ আমি বৰমা প্ৰাইমাৰী অন্তৰ্গত এই আমাৰ প্ৰাইমাৰী অফিচত এই 7ম প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ হাতত লৈছোঁ আৰু ইতিমধ্যে আমি উত্তোলন কৰি পতাকা উত্তোলন কৰি তেনেকুৱা আলোচনা চক্ৰ এটা আছে। আমি খন্তেক পিছত আমি আলোচনা চক্ৰ আমি আৰম্ভ কৰিম আৰু আমাৰ দলীয় কৰ্মকৰ্তাৰ লগত আমাৰ মত বিনিময় কৰি আমাৰ দলৰ সমষ্টি দলৰ বিষয়ে দলটো কেনেকুৱা পৰিচালনা কৰিব লাগে, দলটো কেনেকুৱা পৰিচালনা কৰিলে আমাৰ ভৱিষ্যত ভাল হৈ যাব, ৰাইজৰ প্ৰতি আমাৰ যি প্ৰতিশ্ৰুতি আছিলে প্ৰতিশ্ৰুতিবিলাক আমি কেনেকুৱা লৈ যাম, এই আটাইবোৰ কথাক লৈ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে চুক্তি ৰূপায়ণটো ইমান সোনকালে হোৱা বস্তু নহয়, তাত আলোচনা কৰিব লগা আছে আৰু আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি অৰহৰ চেষ্টা কৰিছোঁ। আমাৰ বিটিআৰৰ মাননীয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সকলো সময়তে বিটিআৰ চুক্তিৰ যিখিনি দফা আছিলে এই দফাবিলাক সমাধান কৰাৰ লক্ষ্যৰে আলোচনাবিলাক মিলিত হৈ আছে। আজি আবচু আৰু খাদ্য সভা তেখেতসকলে যি মানে 6.3 দফাটো লয় তেখেতসকলে আলোচনা কৰি আছে, তাক আমি আদৰণি জনাইছোঁ। কিন্তু আমিও তাৰ বিৰোধী নহয়। আমিও যে সংগ্ৰামী হিচাপে আমি আজি 33 বছৰ সংগ্ৰাম কৰাৰ পিছত যি বিটিআৰ চুক্তি হৈছিলে, বিটিআৰ চুক্তিৰ যিবিলাক দফা আমাৰ আহিছিলে চুক্তিৰ জৰিয়তে এই দফাবিলাক আমিও সমাধান কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু ইয়াৰ বাবে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া BTC চিফ তেখেতে মানে 24 ঘণ্টাই চিন্তা কৰি আছে কেনেকুৱা কাম কৰিলে এইবিলাক সমাধান কৰা যাব। চাই লওঁ, আমি কিছুদিন আমি অপেক্ষা কৰিব লাগিব, সমাধান সূত্ৰ এটা ওলাব। ইতিমধ্যে যি অন্তৰ্ভুক্ত ক্ষেত্ৰত আমাৰ কমিটি এখন গঠন কৰি দিয়া হৈছে আৰু এই কমিটিৰ চেয়াৰমেনৰ সৈতে আলোচনা কৰি কিনে তেখেতসকলে অনাগত দিনত এইবিলাক সমাধান কৰাৰ যি কিবা সেইবিলাক কৰি আছে। আজি ৰাইজক মই এইটোৱে আহ্বান জনাম যে আমি আজি 7 বছৰ ইউপিপিএল দলৰ 7 বছৰে হৈছে। আমি ভাবিবলৈ গ'লে ইউপিপিএল দলৰ খুব কেঁচুৱা, তাত মেচিয়ৰ হ'বৰ কাৰণে টাইম লাগিব। আমি ৰাইজক এইটোৱে আহ্বান জনাইছোঁ তেখেতসকলে আমাৰ যি ইউপিপিএলৰ আদৰ্শ নীতি এই আদৰ্শ নীতিৰ কথাবিলাক অকণমান অনুধাৱন কৰক। আমি যি প্ৰতিশ্ৰুতি ৰাইজক দিছিলোঁ এই প্ৰতিশ্ৰুতিবিলাক কৰিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি কোনোদিন ৰাইজৰ বিৰুদ্ধাচৰণ কৰিব বিচৰা নাই আৰু আপোনালোক জানে যে বৰমা সমষ্টি হিচাপে এইবাৰ ইউপিপিএলে দখল কৰিছে আৰু এই বৰমা সমষ্টিৰ বিধায়ক হিচাপে আজি মোৰ 1.5 বছৰ কাল অতিক্ৰম হৈছে আৰু এই 1.5 বছৰ কালত আমি চৰকাৰৰ পৰা কি পাইছোঁ কি পোৱা নাই এইবিলাক মই এটা লিষ্ট উলিয়াম আৰু দলীয় কৰ্মকৰ্তা ৰাইজৰ লগত আলোচনা কৰিম। এই 1.5 বছৰত কি কাম হৈছে কাম হোৱা নাই। মই কিন্তু ভাবোঁ যথেষ্ট কাম ইয়াত হৈছে। ৰাস্তা ঘাট এইবাৰ মই 50 কিলোমিটাৰ কৰিম, এই বছৰ মই 50 কিলোমিটাৰ ৰাস্তা কৰিম। তাৰ বাদে স্কুলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম মই বহুতো লৈ আহিছোঁ PNRD ডিপাৰ্টমেণ্ট BTCৰ পৰা। এনে সৰু বৰ সমস্যা আছে আৰু শিক্ষাখণ্ডত বহুতো সমস্যা আছে। এইবিলাক পৰ্যায়ক্ৰমে আমি আলোচনা কৰি সমাধান কৰাৰ বাবে চেষ্টা অব্যাহত